Hi guys, welcome back to my channel. মই স্মিতা শৰ্মা। So আজিৰ ভিডিঅ'টো হ'ল আমাৰ ঘৰত মানে আলহী আহিব আৰু মাহীহত আহিব মানে আৰু এইফালে মাছ ভাজি আছে আৰু এইখিনি কিবা কিবি যোগাৰ কৰি আছে। এইফালে কেঁচা মাছ আছে আৰু এইফালে আলহীৰ কাৰণে বনাই থৈছে নাৰিকল দিয়া পিঠা চন্দ্ৰপুলি পিঠা আৰু এওঁলোক আহি পালে এতিয়া। এইফালে দাদা আৰু এইফালে ভাইটি এইফালে মানে আমাৰ কাপোৰখিনি মাহীয়ে দেখুৱাই আছে মানে আমাৰ কাপোৰখিনি মাহীক চিলাবলৈ দিছিলোঁ সেইবাবে জি ক ইউটিউবাৰ পূজা খাব আহিলো আমি পূজা খাবা নাকি কৰবা আহিছ দুৰ্গা পূজা ক'ত দেখাবা ইউটিউবাৰৰ ঘৰত আহিলো বাই 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 বাই। এইফালে ইহঁতে মানে চাহ খাই আছে আৰু লাজ কৰিছে ভিডিঅ'ত উঠিব। এইফালে মাহী এয়া মায়ে মাংস বনাই আছে। দাদা আমাৰ মাহী নমস্কাৰ। আমাৰ এই মাইনাজনীয়ে বহুত কষ্ট কৰি ভিডিঅ' কৰি আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, মৰম দিব তাইক যাতে আগুৱাই যাব পাৰে। থেংক ইউ মাহী। এয়া এতিয়া ভাত খাব বহিছোঁ আমি সকলোৱে আৰু এইফালে পাপাই চাই আছে আৰু আমাৰ লগতে আমাৰ মেকুৰীজনীও ভাত খাব বহিছে। তো এতিয়া মাহঁতক বাই বাই দি আছোঁ কাৰণ মই মানে মামাহঁতৰ ঘৰত যাওঁ আজি। আৰু এইফালে মাহী মহা আৰু এইফালে ভাইটি মাহী মই তো যাব ওলাইছোঁ এতিয়া। এয়া দাদা আৰু এইফালে মহা। তো এতিয়া মানে আমি মামাহঁতৰ ঘৰ আহি পালোঁ আৰু এইফালে গোটেইকেইটাই বিচনাত বহি এনেই কথা পাতি আছোঁ, হাঁহি ধেমালি কৰি আছোঁ। আৰু এইফালে বাবু আৰু এইফালে মুনু আৰু এইফালে আমাৰ বা আৰু এইফালে জোন দাদা আৰু এইফালে ভাইটি। no 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 আৰু এয়া আমাৰ ককা আৰু ককাৰ হাতত মানে তামোল কাৰণ ককাই তামোল খাই বহুত ভাল পায় সেইবাবে তামোলেৰে কাটিব আহিছে এতিয়াও। আৰু এইফালে চাব দিছিলোঁ মই সেইবাবে চাই আছে কিবা কৈ আছিল। এয়া মোক ফটো উঠাব দিছে, তামোল লৈ লৈছে হাতত। গাইজ এতিয়া মানে আমি যাব ওলাইছোঁ আৰু গৈ থাকোঁ, তাৰপিছত দেখুৱাই আছোঁ। এইফালে আমাৰ সৰু মাহী আৰু সৰু মাহীও যাব ওলাইছে। এতিয়া মানে অষ্টমী যাম আমি মন্দিৰলৈ। আৰু এইফালে আমাৰ দেজী মামী এয়া জেঠী। এইফালে আমাৰ ডাঙৰ আইতা আৰু মাজু আইতা আৰু এইফালে আমি। তো যাওঁ এতিয়া, তাৰপিছত লগ পাই আছোঁ। এয়া আমি ষ্টেচন পালোঁ আৰু ষ্টেচনৰটো পাৰ হৈ কিনে আমি যাব লাগিব। এতিয়া মানে এইখিনিত আমি আহি পালোঁ আৰু সেইফালে মাহীহঁত আহি আছে। আমি তিনিটা মানে চিধাই এইখিনিৰে আহিলোঁ আৰু তেওঁলোকে মানে সেইফালেৰে আহিব। এইফালে আমি গেটৰ সন্মুখত আহি পালোঁ আৰু ইয়াৰ মাজেৰে আমি মানে সোমাই যাব লাগিব আৰু সোমাই গৈ কিনে দেখুৱাই আছোঁ আপোনালোকক। আৰু এইফালে আমি আহি পালোঁ।
আজি অষ্টমী বুলি বহুত মানুহ আহিছে। একেদিন সদায় মানুহ আহি থাকিবই। আৰু এইফালে আমি সোমাই গ'লোঁ। এয়া ইমান মানুহ। এয়া আমি এতিয়া চানা ভাজা খাওঁ। এয়া চানা ভাজা আৰু এতিয়া কুঁহিয়াৰ জুচ খাওঁ। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। For you, even when there's nothing, you always make up something. You know I try to pray for you, even when we touch.